গতিকে আমি ইয়াৰ আগৰটো ভিডিঅ'ত চুম্বকীয় বলৰেখা কি, চুম্বকীয় ক্ষেত্ৰ কি এই বিষয়ে আলোচনা কৰিছিলোঁ। আজি চুম্বকীয় বলৰেখাৰ ওপৰতে আৰু সৰু এটা কথা আছে। এই চুম্বকীয় বলৰেখাসমূহ আমি এটা পৰীক্ষাৰ যোগেদি পাব পাৰোঁ। কাৰ্যকলাপ এইটো বিদ্যালয়ত কৰাব তোমালোকক। গতিকে এনেকৈ এডাল ইয়াত দেখুৱাৰ দৰে দণ্ড চুম্বক ল'লোঁ, ঠিক আছে। এইডাল দণ্ড চুম্বক ল'লোঁ। সৰু এডাল কাটা কম্পাছ লৈ এনেকৈ যদি কম্পাছৰ এইডোখৰত থলোঁ, ঠিক আছে। কম্পাছডালে এনেকৈ কম্পাছডাল থলোঁ। এইটো ইয়াত দেখুৱাবলৈ অলপ দিগদাৰ হ'ব। ইউটিউবত ভিডিঅ' ওলাই যাব, ঠিক আছে। মাৰি চালেও ওলাই যাব। এনেকৈ কম্পাছডাল থলোঁ। কম্পাছডাল থোৱাৰ লগে লগে কাটাডালে এডাল লৰি যাব। লৰি যিটো দিশত কাটাডালে দিব, আকৌ সেইডোখৰত গৈ আকৌ কম্পাছডাল থ'ম, আকৌ বেকা হ'ব। তেনেকৈ থৈ আমি এটা এনেকুৱা পথ পাই যাম, ঠিক আছে। এনেদৰে বহুতকেইটা পথ থাকিব। গতিকে কাৰ্যকলাপটোৰ যোগেদি আমি চুম্বকীয় বলৰেখাসমূহ পাব পাৰোঁ। এইটো নিজে কৰিলে বেছি বুজিবলৈ ভাল হ'ব। এতিয়া চুম্বক ক্ষেত্ৰখন যিটো ৰাশি, সেই ৰাশিটোৰ মানো আছে, দিশো আছে, ঠিক আছে। তাৰমানে এইটো এটা কি ভেক্টৰ ৰাশি। ভেক্টৰ ৰাশি কি, স্কেলাৰ ৰাশি কি, এইবোৰ ক্লাছ 9ৰ বস্তু, তাতে বুজোৱা আছিলে। তাৰমানে মই পটককৈ কৈ দিছোঁ। ভেক্টৰ ৰাশি মানে যিবিলাকৰ মানো আছে আৰু দিশো আছে, ঠিক আছে। যেনেদৰে মই ক'লোঁ যে ল'ৰা এটা 10 কিলোমিটাৰ স্পীডত দৌৰি আছে পূব দিশে, গতিকে এইটো এটা হ'ব ভেক্টৰ ৰাশি। আৰু যদি মই কওঁ যে ল'ৰা এটা দৌৰি আছে, সেইটো হ'ব স্কেলাৰ ৰাশি। তাৰমানে কি, ভেক্টৰত আমি ক'লোঁ যে কিমানটো স্পীডত দৌৰি আছে, তাৰমানে মান, আৰু ক'লোঁ যে পূব দিশত দৌৰি আছে, তাৰমানে দিশটো কৈ দিলোঁ। পূব দিশত হ'ব পাৰে, এইফালে হ'ব পাৰে, এইফালে যিকোনো দিশ হ'ব পাৰে, আমি দিশটো কৈ দিছোঁ, ঠিক আছে। ঠিক একেদৰে চুম্বক ক্ষেত্ৰৰো দিশো আছে আৰু মানো আছে। এনেকৈ চুম্বক ক্ষেত্ৰৰ দিশটো আমি মানটো ক'লোঁ 20, ঠিক আছে। ইয়াৰ কিছুমান ইউনিট আছে 20 একক। এতিয়া চুম্বক ক্ষেত্ৰৰ ইউনিট কি, সেইটো আমি পাম 20 একক ধৰি লৈছোঁ, কৈ দিলোঁ 20 একক। আৰু 20 একক কোনটো দিশে, পূব দিশে, উত্তৰ দিশে, দক্ষিণ দিশে, এইটো দিশটো আছে, মানো আছে। গতিকে চুম্বক ক্ষেত্ৰ কি, এটা ভেক্টৰ ৰাশি, ঠিক আছে। গতিকে আজি আমি নতুন এটা বিষয় আৰু এটা কথা দেই, এইডোখৰতে বৰ ইম্পৰ্টেণ্ট কথা আছে। চুম্বক বলৰেখাসমূহৰ কিছুমান ধৰ্ম আছে, ঠিক আছে। ধৰ্মসমূহ এইডোখৰতে লিখি থোৱা আছে। চুম্বক ক্ষেত্ৰসমূহৰ ধৰ্ম আছে, যেনেকৈ চুম্বক ক্ষেত্ৰৰ আপেক্ষিক প্ৰাবল্য বলৰেখাবিলাক ওচৰা ওচৰিকৈ থকাৰ মাত্ৰা দ্বাৰা প্ৰদৰ্শিত হয়, ঠিক আছে। তাৰমানে চুম্বক ক্ষেত্ৰখন কিমান শক্তিশালী তাৰ আমি কথাটো কেনেদৰে গম পাম, যে এইবিলাক যে চুম্বকীয় বলৰেখাবোৰ দেখি আছোঁ, এই বলৰেখাসমূহ যিমানেই ঘন হ'ব, সিমানেই কি চুম্বক ক্ষেত্ৰখন অধিক শক্তিশালী। গতিকে সেইটোৱে এই পইণ্টটোত বুজাইছে। ঠাহ খাই থাকে তাত চুম্বক ক্ষেত্ৰখন অধিক শক্তিশালী। সেয়া এতিয়া এই জেগাডোখৰত দিছেনে, এই জেগাডোখৰত চাইছোঁ, এই জেগাডোখৰত কি চুম্বক ক্ষেত্ৰবোৰ একদম ঠাহ খাই আছে। তাৰমানে এইডোখৰত কি চুম্বক ক্ষেত্ৰখনৰ শক্তিটো বেছি, কিন্তু এইডোখৰত চা, এইডোখৰত হেঙা হয়নে, বেছি নাই বলৰেখা, গতিকে ইয়াত কি শক্তিটো কম। গতিকে সেইটোৱে। আৰু এটা কৈছে যে দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে। এতিয়া যে এডাল চুম্বক বলৰেখা, এডাল চুম্বক বলৰেখা, ঠিক আছে। এডাল চুম্বক বলৰেখা, এডাল চুম্বক বলৰেখা, এই চুম্বক বলৰেখাসমূহে ইডালে সিডালক কেতিয়াও কটাকটি নকৰে। এই দুটা হৈছে চুম্বক বলৰেখাৰ বা চুম্বক বলৰেখাৰ দুটা কি বৈশিষ্ট্য, যে অধিক বলৰেখা থকা মানে সেইডোখৰত প্ৰাবল্য বেছি চুম্বক ক্ষেত্ৰখনৰ, আৰু দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে। যদি কটাকটি কৰিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন, কটাকটি কৰা মানে ধৰিছোঁ এডাল চুম্বক বলৰেখা, ঠিক আছে। এইডাল এইফালে গৈছে, এডাল চুম্বক বলৰেখা, এই চুম্বক বলৰেখা দুডালে কটাকটি কৰিলে। গতিকে চুম্বক বলৰেখাৰ দিশ আমি কেনেকৈ পাম, মই কৈছোঁ নহয় যে কাটা কম্পাছডাল থোৱাৰ লগে লগে কাটা কম্পাছৰ কাটাডালে যিটো দিশত দিছে, সেইটো দিশেই কি চুম্বক বলৰেখাডালৰ দিশ। গতিকে এই কটা পইণ্টডোখৰত যদি আমি এডাল যদি কম্পাছ থৈ দিওঁ, গতিকে কম্পাছৰ কাটাডালে কোনফালে দিশ গতি কৰিব, কোনফালে মূৰ কৰিব, এইফালে মূৰ কৰিব নে এইফালে মূৰ কৰিব। কাৰণ মই কৈছোঁ নহয় বলৰেখাসমূহে কোনটো দিশত গতি কৰে, যিটো দিশত নেকি কম্পাছৰ কাটাডাল আছে। এতিয়া এই পইণ্টটোতো দুটা ডাইৰেকশ্যনত গুচি গ'ল,
বলৰেখাসমূহ এইটো ডাইৰেকশ্যনতো গ'ল, এইটো ডাইৰেকশ্যনতো গ'ল। তাৰমানে একেটা এই কাটাডালে কোনফালে দেখুৱাব পাৰে জানো? কাটাডালে এটা সময়ত যিকোনো এটা ডাইৰেকশ্যনে দেখুৱাব পাৰে। তাৰমানে কি কেতিয়াও কটাকটি কৰিব নোৱাৰে দুডাল বলৰেখাই। দুডাল বলৰেখাই কটাকটি কৰিবলৈ হ'লে সেই কটাকটি কৰা পইণ্টটোত চুম্বক কম্পাছৰ সেই চুম্বকীয় সেই কাটাডালে দুটা দিশ দেখুৱাব পাৰিব লাগিব। কিন্তু সেইটো এডাল কাটাই কেতিয়াও দুটা দিশ দেখুৱাব নোৱাৰে। তাৰমানে কেতিয়াও কটাকটি কৰিব নোৱাৰে দুডাল বলৰেখাই এটা পইণ্টত। এতিয়া আজি আমি চাম প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চৌম্বক ক্ষেত্ৰ। এতিয়া প্ৰবাহযুক্ত এডাল পৰিবাহী আছে এডাল, তাৰ কাৰণেনো কেনেকুৱা ধৰণৰ চুম্বক ক্ষেত্ৰ হয় তাক আমি আজি চাম। গতিকে ইয়াত এটা কাৰ্যকলাপ দিছে। এইটো এটা বৰ্তনীটো এইটো চাবি, এইটো বেটাৰী, এইটো কি এটা কম্পাছ। গতিকে কাৰেণ্টটো এইটো দিশত গতি কৰিছে। এইটো দিশত কাৰেণ্টটো গতি কৰিলে চোৱা ডিফ্লেকশ্যন মানে কাটাডালে কোনফালে বিক্ষেপিত হৈছে এনেকুৱা এটা ৰূপ লৈছে কাটাডালে, হয়নে? হয়, কাটাডালে এইটো দিশত এইডাল যেনেকৈ আছে এনেকুৱা এটা ৰূপ ল'ব। তাৰমানে কাৰেণ্টটো এইফালে এনেকৈ গ'লত কাটাডালে এনেকুৱা এটা এইফালে মূৰ কৰিছে। আকৌ যদি আমি উল্টা কৰি দিওঁ, কাৰেণ্টটো আগতে গৈছিলে এইফালে গৈছিলে কাৰেণ্টটো, এতিয়া আমি উল্টাকৈ এইফালে লৈ আনিলোঁ। ঠিক আছে, উল্টা কৰি দিলত চোৱা কাটাডালৰ বিক্ষেপণটো এইফালে হৈ গ'ল। আগতে আছিলে এনেকুৱা আৰু এতিয়া হৈ গ'ল এনেকুৱা। গতিকে বিদ্যুতৰ দিশ পৰিৱৰ্তন হ'লে, বিদ্যুৎ প্ৰবাহৰ দিশ পৰিৱৰ্তন হ'লে কি হয়? কম্পাছৰ ডিফ্লেকশ্যনটো সলনি হৈ যায়। কম্পাছৰ কাটাডালৰ ডিফ্লেকশ্যনটো সলনি হৈ যায়। তাৰমানে বিক্ষেপণটো সলনি হোৱাৰ অৰ্থ কি? বিক্ষেপণ যিটো ডাইৰেকশ্যনত হৈছে সেইটোৱে কি বুজায়? মই কৈছোঁ নহয় বলৰেখা ডাইৰেকশ্যন বুজায়। তাৰমানে বলৰেখাবিলাক ইয়াত এনেদৰে আছিলে, কিন্তু এই দেশলত কি হ'ল বলৰেখাবোৰ এনেকৈ হ'ল। তাৰমানে কি হয়? চুম্বকীয় বলৰেখাসমূহৰ দিশ পৰিৱৰ্তন হয় যেতিয়া আমি বিদ্যুৎ প্ৰবাহৰ দিশ সলনি কৰোঁ। চুম্বকীয় বলৰেখাৰ দিশ সলনি হোৱা মানে কি? চুম্বক ক্ষেত্ৰখন সলনি হয়। কাৰণ চুম্বক ক্ষেত্ৰখন নিৰ্মাণ হৈছে এই চুম্বকীয় বলৰেখাসমূহ লগ হৈ। তাৰমানে আমি বুজিলোঁ যে বিদ্যুৎ প্ৰবাহৰ দিশ সলনি কৰিলে চুম্বক ক্ষেত্ৰৰো দিশ সলনি হৈ যায়। গতিকে এতিয়া আমি আকৌ নতুন এটা টপিক চাইছোঁ। ইয়াত দিছে যে পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ। পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰনো কেনেকুৱা হয়? এতিয়া এডাল পৰিবাহী, ঠিক আছে, এডাল পৰিবাহীডালক আমি এখিলা কাগজৰ মাজেদি ফুটাকৈ পাৰ কৰিলোঁ। দিছেনে এইডোখৰত এই পইণ্টটোৱেদি আমি ফুটা কৰি পাৰ কৰিলোঁ পৰিবাহীডালক। কাগজখন এনেকৈ আছে, কাগজখন এনেকৈ পথালিকৈ আছে, এইডাল এনেকৈ থিয়কৈ এনেকৈ পাৰ কৰাই দিলোঁ পৰিবাহীডাল। কাগজখনৰ ওপৰত আমি থৈ দিলোঁ কি কিছুমান লুৰ গুৰি। সেই লুৰ গুৰিবিলাকে ইয়াত দিছেনে ইয়াত দেখুওৱাৰ দৰে গোল 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 কিছুমান ইয়াত যেনেকৈ দেখুওৱা হৈছে গোল 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 কিছুমান পেটাৰ্ণ বনাইছে। দিছেনে এইবোৰ গোল 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 থৈ দিয়াৰ লগে লগে পেটাৰ্ণ বনাইছে। আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে চুম্বকীয় বলৰেখাৰ দিশতে কি হয়? লোহাৰ গুৰিবিলাকে সিহঁতৰ আৰ্হি গঠন কৰে। তাৰমানে এই লোহাৰ গুৰিবিলাকে ইয়াৰ চাৰিভাগে গোল 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 গোলকৈ ৰাউণ্ড হৈছে। তাৰমানে কি চুম্বকীয় বলৰেখাসমূহো ইয়াৰ চাৰিভাগে কি এনেকৈ ঘূৰণীয়াকৈ আছে। আগতে আমি পাইছিলোঁ দ্বন্দ্ব চুম্বকৰ ক্ষেত্ৰত, এডাল দ্বন্দ্ব চুম্বক, ইয়াৰ ক্ষেত্ৰত বলৰেখাসমূহ এনেকুৱা টাইপৰ আছিলে, হয়নে? এনেকুৱা টাইপৰ আছিলে নহয়নে? কিন্তু ইয়াত আমি এডাল পৰিবাহী এনেদৰে পোনকৈ থ'লে ইয়াৰ চাৰিওপাশে আমি কেনেকুৱা ধৰণৰ বলৰেখা আমি পাইছোঁ? গোল গোল। তাৰমানে ইয়াৰ কাষৰ চুম্বকীয় ক্ষেত্ৰখন বৃত্তাকাৰ। গতিকে এই কথাটো মনত ৰাখিব লাগিব। ইয়াত কি লিখিছে? তামৰ তাঁৰডাল প্ৰবাহ সলনি কৰিলে প্ৰদত্ত বিন্দুত প্ৰতিস্থাপিত দিগদৰ্শন যন্ত্ৰ কাটাৰ বিক্ষেপণৰ দিশ কি হ'ব তাকে চাবলৈ তাঁৰডালৰ প্ৰবাহৰ মান সলনি কৰা। আমি দেখিম যে কাটাৰ বিক্ষেপণো সলনি হৈছে, বিক্ষেপণো বাঢ়ে। অৰ্থাৎ এইয়ে যে তাঁৰৰ মাজেৰে যোৱা প্ৰবাহ বাঢ়িলে কোনো প্ৰদত্ত বিন্দুত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ মান বাঢ়ি যায়। ঠিক আছে, এই উদাহৰণটোতে আৰু এটা কথা ক'বলৈ থাকি গ'ল যে ইয়াত আমি বিদ্যুৎ প্ৰবাহ কৈছোঁ, হয়, এই বিদ্যুৎ প্ৰবাহৰ মান যদি সলনি কৰোঁ, এই যে কাটাডালে যে বিক্ষেপণ দেখুৱায় এই বিক্ষেপণটো তীব্ৰতৰ হৈ যাব। ঠিক আছে, যদি আমি কম বিদ্যুৎ প্ৰবাহ কৰোঁ বিক্ষেপণটো কম হ'ব,
বেছি কৰিলে অধিক তীব্ৰতৰ হৈ যাব। তাৰমানে বিদ্যুৎ প্ৰবাহৰ মানৰ ওপৰতো চুম্বক ক্ষেত্ৰ শক্তিশালী হ'ব নে চুম্বক ক্ষেত্ৰ দুৰ্বল হ'ব সেইটো নিৰ্ভৰ কৰে। অহাটো ভিডিঅ'ত আমি পঢ়িম সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি, ৰাইট হেণ্ড থাম ৰুল। গতিকে আজি আমি কি পঢ়িলোঁ পটককৈ চাই দিছোঁ। গতিকে আজি আমি চালোঁ যে চুম্বকীয় বলৰেখাত আমি কেনেকৈ পাব পাৰোঁ। আগতে আমি লোহাৰৰ গুৰিটো কৈছিলোঁ, মই কৈছিলোঁ যে লোহাৰৰ গুৰিবিলাকে যেনেকৈ এটা লাইন বনাব সেইটোৱে হৈছে চুম্বকীয় বলৰেখা, বা আমি কাটা কম্পাছ লৈও বনাব পাৰোঁ। কাটা কম্পাছৰ যিটো ডাইৰেকশ্যনৰ হয় সেইটো ডাইৰেকশ্যনতে আমি ডট দি আঁকি গৈ থাকিলে এনেকুৱা এটা আমি কিছুমান এইটো নিচিনা পেটাৰ্ণ পাই যাম। গতিকে এইবিলাকে হৈছে কি বলৰেখা। বলৰেখা যিটো অঞ্চলত অধিক ঘন হ'ব সেইটোত প্ৰাবল্যও বেছি হয় চুম্বকীয় ক্ষেত্ৰ, আৰু যিটো অঞ্চলত কম হয় তাত প্ৰাবল্যও কম হয়। গতিকে চুম্বকীয় ক্ষেত্ৰসমূহ নিৰ্মাণ কৰে এই বলৰেখাসমূহে লগ লাগি, ঠিক আছে। আৰু দুডাল চুম্বকীয় বলৰেখাই কেতিয়াও কটাকটি নকৰে। কিয় নকৰে? যদিহে কটাকটি কৰে তেতিয়াহ'লে সেই কটাকটি কৰা পইণ্টটোত আমি এটা যদি কাটা কম্পাছ ৰাখোঁ, সেই কাটা কম্পাছডালে দুটা দিশ দেখুৱাব লাগিব একেটা সময়তে, যিটো নেকি সম্ভৱ কেতিয়াও নহয়। কাটা কম্পাছৰ এই কাটাডালে একেটা টাইমতে কেনেকৈ দুটা ডাইৰেকশ্যন দেখুৱাব? হয় ই এইফালে কৰিব, নহয় এইফালে কৰিব। তাৰমানে কটাকটি কৰিব নোৱাৰে। কটাকটি কৰিলে এইটো দিশতো দেখুৱাব লাগিব, এইটো দিশতো দেখুৱাব লাগিব। কাৰণ মই কৈছোঁ নহয় যে চুম্বকীয় বলৰেখা হৈছে কাটা কম্পাছডালৰ সেই কাটাডালে যিটো দিশত দেখুৱাইছে সেইটোৱে হৈছে চুম্বকীয় বলৰেখা। গতিকে এইটো চুম্বকীয় দুডাল বলৰেখাই কটাকটি কৰিব নোৱাৰে, আমি সেইটো গম পালোঁ। তাৰ লগতে আমি গম পালোঁ যে পৰিবাহী এডালৰ চাৰিওকাষে বিদ্যুৎ প্ৰবাহ কৰিলে বিদ্যুতৰ প্ৰবাহৰ মান সলনি কৰিলে বিক্ষেপণ সলনি হ'ব। বিক্ষেপণ কেতিয়াবা তীব্ৰতৰ হ'ব, কেতিয়াবা বিক্ষেপণ কম হ'ব। তাৰ লগতে বিদ্যুৎ প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰিলেও বিক্ষেপণৰ দিশ সলনি হৈ যায়। যেনেকৈ ইয়াত আমি এইফালে কৰিলত এইফালে পাইছোঁ, এইফালে কৰিলত এইফালে গৈছোঁ। গতিকে বিক্ষেপণৰ দিশ আৰু মান সলনি কৰে বিদ্যুৎ প্ৰবাহৰ দিশ আৰু মানৰ ওপৰত। তাৰ লগতে আমি পালোঁ যে পৰিবাহী এডালৰ চাৰিওপাশে কেনেকুৱা ধৰণৰ চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয়, বৃত্তাকাৰ। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।